নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা সৰু ভিডিঅ' লৈ আহিছোঁ। এইটো আচলতে মোক মোৰ ভতিজা দুজনীয়ে ছাৰপ্ৰাইজ দিবলৈ ঠিক কৰিছিলে যে মোৰ ৰুম এটা আছিলে অতি মানে লেতেৰা ফেতেৰা চিজিল হৈ পৰি আছিলে। সিহঁতি সেইটোকে ধুনীয়াকৈ কৰিম বুলি দুইজনে থিৰাং কৰিলে। কিন্তু মই মনে কেইটামান খিৰিকীয়েদি ভিডিঅ' ক্লিপ লৈ থৈছিলোঁ। তাৰপিছত দুইজনীয়ে আৰু গুণা কথা কৰি পেলাই ৰুমটো নিজৰ মতে সজাইছে। কি কৰিছে মই আপোনালোকক শেষত দেখুৱাম। এয়া মোক ছাৰপ্ৰাইজ দিবলৈ লৈ আহিলে, মই পূৰা ছাৰপ্ৰাইজ হৈ গ'লোঁ। তাৰপিছতে এজনী মোৰ ডাঙৰ ভতিজা, তাই অকণমান লাজ পায় কেমেৰা আগত ওলাবলৈ। এইটো হৈছে ফাইনেল লুক। এইটো এটা গছৰ পুলি, ইনডোৰ প্লাণ্ট। এইটো কেনপি সজাইছে। এইখিনিতে লগতে মোক ভাল পোৱা কিতাপ কিছুমান ৰাখিছে। এইটো এটা আৰ্টিফিচিয়েল, এইটো এটা হেঙিং বাস্কেট। এইটো হৈছে ডাষ্টবিন। তাৰপিছত এইখন মোক খুব ভাল লাগিছে। এখন মিনি ড্ৰেছিং টেবুল সিহঁতি এইবোৰ সজাইছে। আৰু এইটোও দেখিছে, এইটো এটা পানীত ফুল চুল দি পেলাই মম চম দি ধুনীয়াকৈ সজাইছে। তাৰপিছত এইটো কেনপিটো। তাৰপিছত আমি ধুনীয়াকৈ চাহ বনালোঁ, চাহ খালোঁ। লগতে আছিলে চিৰাৰ পোলাও, বহুতে পোহা বুলিও কয়। দুইজনীয়ে খাই খুব ভাল পালে। তাৰপিছতে আমি এইটো ৰুমতে অকণমান বহিলোঁ। এইজনী মোৰ ডাঙৰ ভতিজা আৰু এইজনী মোৰ সৰু ভতিজা, এইজনী। তাৰপিছতে আমি তাতে কথা চথা পাতিলোঁ, গান শুনিলোঁ আৰু ফটো চটো তুলিলোঁ। খুব ভাল লাগিলে। থেংক ইউ চিংকি কুইন, থেংক ইউ এভৰি।